ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই শ্ৰেণী কথা চেনেলটিলে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ গণিতৰ প্ৰথম অধ্যায় অৰ্থাৎ সংখ্যা প্ৰণালীৰ অনুশীলনী 1.2 আমি আলোচনা কৰিম। যদি তোমালোকে চেনেলটোত নতুনকৈ আহিছা তেতিয়া হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে তোমালোকে নতুন ভিডিঅ' দিলে নটিফিকেশন পোৱা। আহা এতিয়া আমি অধ্যায়টিৰ মাজলৈ যাওঁ। তো অনুশীলনী 1.2 ৰ বিষয়ে পঢ়াৰ আগতে আমি প্ৰথমতে কি কৰিলাম 1.1 ত যিখিনি আমি পঢ়িছিলো সেইখিনি আমি অলপ ৰিভাইজ কৰি লম। সো আমি কি পঢ়িছিলো যে সংখ্যা ৰেখাৰ কথা পঢ়িছিলো। সংখ্যা ৰেখা কি? সংখ্যা ৰেখা হৈছে যে আমাৰ যিবোৰ সংখ্যা থাকে সেইবোৰৰ স্থানবোৰ আমি যিডাল ৰেখাত উপস্থাপন কৰো সেই ৰেখাডালক আমি সংখ্যা ৰেখা বুলি কওঁ। যদি তোমালোকে আগৰ ভিডিঅ'টো চাইছা নিশ্চয় গম পাইছা। তো এইডাল হৈছে আমাৰ সংখ্যা ৰেখা। তোমালোকৰ চিনাকি এইটো বহুত আগৰ শ্ৰেণীৰ পৰাই তোমালোকে পাই আহিছা। তাত কি হয় তোমাৰ মাজত থাকে শূন্য, তাৰ পৰা এইফালে ধনাত্মক যিবোৰ সংখ্যা থাকে সেইবোৰ আমি কি কৰো এইটো সাইডত লিখো আৰু ঋণাত্মক সংখ্যাবোৰ আমি এইটো সাইডত লিখো। ঠিক আছে? এতিয়া এই সংখ্যাবোৰত যিবোৰ সংখ্যা আমি সংখ্যা ৰেখাত লিখিছো এইবোৰক আমি কি কৈছিলো এইবোৰৰ আকৌ বিভিন্ন প্ৰকাৰবোৰৰ আমি বিষয়ে পঢ়িছিলো। সো তাৰ প্ৰথম প্ৰকাৰটো কি আছিল তোমাৰ স্বাভাৱিক সংখ্যা, যাক আমি কিহেৰে লিখো কেপিটেল এন আখৰেৰে লিখো। আৰু স্বাভাৱিক সংখ্যাত কোনবোৰ সংখ্যা হয় যে যদি তুমি 1 ৰ পৰা আৰম্ভ কৰি এইটো সাইডত যোৱা যিমান বিলা সংখ্যা পাবা সেইবোৰ কি হ'ব তোমাৰ স্বাভাৱিক সংখ্যা হ'ব। যিমান বিলা সংখ্যা মানে কোনবোৰ 1 2 3 4 সেইবোৰ, তাৰ মাজত থকা ভগ্নাংশবোৰ নহয়। 1 2 3 4 5 6 তেনেকৈ যিমান সংখ্যা পাবা 1 ৰ পৰা আৰম্ভ কৰি সেইবোৰ স্বাভাৱিক সংখ্যা। নেক্সট যদি আমি শূন্যটোকো ধৰো, শূন্যৰ পৰা যদি আৰম্ভ কৰো তেতিয়া হলে যিখিনি সংখ্যা আমি পাম মানে শূন্যৰ পৰা আৰম্ভ কৰি যদি ইফালে যিমান যাম যিমানবোৰ সংখ্যা পাম 0 1 2 3 4 5 6 এনেকৈ যিমান সংখ্যা পাম সেই সংগ্ৰহটোক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা বুলি কওঁ, যাক আমি কিহেৰে লিখো W আখৰেৰে লিখো। নেক্সট কি আছিলে যে আমি এতিয়া শূন্যলৈকে ধৰিছো এইফালৰ পৰা। এতিয়া যদি শূন্যৰ এইফালে থকা সংখ্যাবোৰো ধৰো মানে -1 -2 -3 এই আটাইবোৰ আৰু এই ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা এই আটাইবোৰ লগলগাই যিটো সংখ্যাৰ সংগ্ৰহ হ'ব বা কালেকশ্যন হ'ব সেই গ্ৰুপটোক আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ, যাক আমি কি সংখ্যাৰে লিখো Z সংখ্যাৰে লিখো। এইবোৰ আমি ইয়াৰ আগৰ ভিডিঅ'টিত আমি ভালদৰে পঢ়িছো, বিশদভাৱে পঢ়িছো। ইয়াত জাস্ট মই এবাৰ ৰিভাইজ কৰি দিছো। ঠিক আছে? তাৰ পিছত কি কৈছিলো আমি পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িছিলো। পৰিমেয় সংখ্যা আমি কাক কৈছিলো যে যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো যত কি হয় p আৰু q অখণ্ড সংখ্যা হ'ব আৰু q শূন্য নহয়, তেনেবোৰ সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ। আৰু পিছত আমি এইটোও পাইছিলো যে আটাইবোৰ বাস্তৱ সংখ্যা আটাইবোৰ তোমাৰ স্বাভাৱিক সংখ্যা, আটাইবোৰ পূৰ্ণ সংখ্যা আৰু আটাইবোৰ অখণ্ড সংখ্যা তোমাৰ কি হয় পৰিমেয় সংখ্যা হয়। মানে পৰিমেয় সংখ্যাৰ ভিতৰতে এই আটাইবোৰ সংখ্যা সোমাই থাকে। ইয়াতে যিমান বিলা সংখ্যা আমি দেখি আছো তাৰ মাজত থকা 0 এই আটাইবোৰ সংখ্যা যিমানখিনি আমি দেখি আছো তাৰ উপৰিও ইয়াত ধৰা 0 আৰু 1 ৰ মাজত কিবা এটা ভগ্নাংশ আছে ধৰা হাফ, এইফালেও তেনেকৈ 0 -1 ৰ মাজত -হাফ আছে। তো এই ভগ্নাংশবোৰো কি তোমাৰ পৰিমেয় সংখ্যাৰ ভিতৰত পৰি যাব, কাৰণ এইবোৰক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। ঠিক আছে? এইখিনি হ'ল আমাৰ 1.1 অনুশীলনীত পঢ়া কথা। এতিয়া ইয়াতে আমি যিমান বিলা সংখ্যা পঢ়িলো যে ধৰা স্বাভাৱিক সংখ্যা, তাৰপিছত পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা মানে ভগ্নাংশকো ধৰি এই আটাইবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ, কাৰণ তাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। হয়? এতিয়া ইয়াৰ বাহিৰেও এই সংখ্যা ৰেখাত আৰু কিবা সংখ্যা আছে নেকি? ইয়াৰ বাদেও মানে ইয়াৰ ভিতৰত নপৰা পৰিমেয় সংখ্যাৰ ভিতৰত নপৰা কিবা সংখ্যা আকৌ ইয়াৰ মাজত থাকি যাব পাৰে নেকি? নিশ্চয় পাৰে। কোনবোৰ পাৰে? সেই যিবোৰ সংখ্যা এই পৰিমেয় সংখ্যাৰ ভিতৰত নপৰে, মানে কি যিবোৰ সংখ্যাক আমি p/q আকাৰত কি কৰিব নোৱাৰো প্ৰকাশ কৰিব নোৱাৰো। মানে p/q আকাৰত প্ৰকাশ কৰা মানে যত কি p আৰু q কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব, এইটো লিখিছো, আৰু q not equal to 0 হ'ব লাগিব। ঠিক আছে? তো যদি এনেকুৱা ধৰণত যদি আমি প্ৰকাশ কৰিব নোৱাৰাও কিছুমান কি থাকিব তোমাৰ সংখ্যা থাকিব, সেই সংখ্যাবোৰ কি হ'ব তোমাৰ পৰিমেয় সংখ্যাৰ ভিতৰত নপৰে। পৰিমেয় সংখ্যাৰ ভিতৰত নপৰে মানে আলটিমেটলি কিহৰ ভিতৰত নপৰে? অখণ্ড সংখ্যাও সিহত নহয়, স্বাভাৱিক সংখ্যাও নহয়, পূৰ্ণ সংখ্যাও নহয়, কাৰণ স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা এই আটাইবোৰ কি পৰিমেয় সংখ্যাই হয়। ঠিক আছে? গতিকে এই যিবোৰ সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো
সেইবোৰ সংখ্যা আমাৰ এই সংখ্যা ৰেখাত কি হ'ব মাজত থাকি গৈছে এতিয়ালৈকে আমি সেইবোৰ কি আমাৰ অধ্যয়নত সামৰি লোৱা নাই ঠিক আছে এই সংখ্যাবিলাকক আমি কি বুলি কওঁ পৰিমেয় সংখ্যাৰ উল্টাটো মানে কি হ'ব অপৰিমেয় সংখ্যা বুলি কওঁ ঠিক আছে তো অপৰিমেয় সংখ্যাৰ সংজ্ঞাটো আমি কেনেদৰে দিম চাই লওঁ যে যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি p/q আকাৰত মানে কোনটো আকাৰ যে যত p আৰু q হল অখণ্ড সংখ্যা আৰু q কি হয় শূন্য হ'ব নোৱাৰে ঠিক আছে যাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা বুলি কওঁ মানে এটো কমপ্লিট পৰিমেয় সংখ্যাৰ বিপৰীত পৰিমেয় সংখ্যা হৈছে যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু অপৰিমেয় সংখ্যা হৈছে যাক কি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি ঠিক আছে তো সেইবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ যেনে কেইটামান দিয়া আছে ৰুট এবিলাকক আমি কি বুলি কওঁ √2 √3 √5 পাই 0.00 এইটো এটা সংখ্যা তো এইবোৰ কি তোমাৰ অপৰিমেয় সংখ্যাৰ উদাহৰণ কিয় এইটো অপৰিমেয় বুলি কৈছো কেনেকৈ গম পালো যে এইটোক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো বুলি সো যদি তুমি √2 টো চোৱা তেতিয়া √2 টোক আমি কি লিখিব পাৰো তুমি হয়তো ভাবিব পাৰা যেনেকৈ আমি স্বাভাৱিক সংখ্যা 2 টোক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ কেনেকৈ কাৰণ 2 ক আমি 2/1 বুলি লিখিব পাৰো কাৰণ সব সংখ্যাৰে তলত কি থাকে 1 এটা থাকে তো তেনেকৈ তো আমি ইয়াকো এনেকৈ লিখিব পাৰো √2/1 একেই হৈ থাকিব √2 থাকিব কিন্তু ইয়াক আমি কিয় পৰিমেয় সংখ্যা বুলি কোৱা নাই অপৰিমেয় বুলি কিয় কৈছো চোৱা √2/1 আমি লিখিব পাৰো কিন্তু √2/1 লিখিলেও এইটো বাৰু অখণ্ড সংখ্যা হ'ল এইটো অখণ্ড 1 টো অখণ্ড সংখ্যা কিন্তু এইটো অখণ্ড সংখ্যা হয়নে এইটো তো তোমাৰ অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যাত কোনবোৰ থাকে চোৱাচোন তুমি -3 -2 -1 0 1 2 3 4 5 6 এইফালে গৈ আছে এইফালে -4 -5 এইফালে গৈ আছে এনেকুৱা সংখ্যা ক'বাত আছে নেকি অখণ্ড সংখ্যা নাই আৰু আমাক তো কৈয়ে দিছে যত কি হ'ব লাগিব p আৰু q হল অখণ্ড সংখ্যাটো নহয় ঠিক আছে আৰু q গতিকে এইটো আমাৰ কি হ'ব p/q আমি আকাৰত প্ৰকাশ কৰিব পাৰা নাই সেই কাৰণে এইটো কি হ'ব তোমাৰ এটা অপৰিমেয় সংখ্যা হ'ব ঠিক তেনেদৰে √3 √5 এইবোৰ কি তোমাৰ অপৰিমেয় সংখ্যাৰ উদাহৰণ এতিয়া আৰু এটা প্ৰশ্ন তোমাৰ মনত আহিব পাৰে যে √4 টো মই কিয় লিখা নাই √2 লিখিলো √3 লিখিলো √5 লিখিলো 4 টো কিয় এৰি থৈ গলো সো √4 মানে কি √4 মানে তো 2 4 ৰ বৰ্গমূল কিমান 4 ৰ বৰ্গমূল 2 2 টো তোমাৰ কি স্বাভাৱিক সংখ্যা আৰু 2 আমি এনেকৈ লিখিব পাৰো √4 মানে একচুয়ালি 2 হে গতিকে 2 টো যেহেতু পৰিমেয় সংখ্যা গতিকে √4 এটা কি পৰিমেয় সংখ্যা তেনেদৰে এইবোৰ হৈছে কিছুমান তোমাৰ উদাহৰণ অপৰিমেয় সংখ্যাৰ উদাহৰণ তো এতিয়া তোমাৰ কি হ'ল যে আমাৰ সংখ্যা ৰেখাত যিমানবোৰ সংখ্যা আছিলে ইয়ালৈকে যোৱা ক্লাছলৈকে আমি কি চালো যে পৰিমেয় সংখ্যালৈকে চালো এইবাৰ পৰিমেয় সংখ্যা ধৰাৰ পিছতো যিখিনি সংখ্যা ৰৈ গৈছিলে যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো সেইখিনি সংখ্যাও আমি কি ধৰি পেলাই এটা নাম দিলো হেতু হল অপৰিমেয় সংখ্যা ইয়াৰ পিছত আৰু এই সংখ্যা ৰেখাত তোমাৰ কি এটাও সংখ্যা ৰৈ নাযায় গুটেইখিনি সংখ্যা আমাৰ এইখিনিৰ ভিতৰতে পৰিব হয় হি পৰিমেয় সংখ্যা হ'ব নহলে হি কি হ'ব অপৰিমেয় সংখ্যা হ'ব এতিয়া পৰিমেয় সংখ্যা হলে পৰিমেয় সংখ্যাৰ ভিতৰত এইবিলাকটো থাকিবই গতিকে সংখ্যা এটা হয় পৰিমেয় হ'ব নহলে কি হ'ব হি অপৰিমেয় হ'ব তো সেইখিনি আমাৰ গুটেইখিনি সংখ্যাৰ বিষয়ে আমি তাৰ মানে পঢ়িলো ইয়াৰ মাজত থকা যিমান বিলা সংখ্যা আছে সেইবোৰ হয়তো পৰিমেয় হ'ব নহলে হি কি হ'ব লাগিব অপৰিমেয় হ'ব লাগিব ঠিক আছে গতিকে এতিয়া আমি কি পালো যে সংখ্যা ৰেখাত যিমানবোৰ সংখ্যা আছিল সেই আটাইবোৰ আমি ধৰিলো হয় এই আটাইবোৰ ধৰা মানে কি আমি পৰিমেয় ধৰিছো অপৰিমেয় ধৰিছো এতিয়া পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা লগ হলে এই গুটেইখিনি সংখ্যা আমি পাম তো সেই গুটেইখিনি সংখ্যা অৰ্থাৎ সেই গুটেইখিনি সংখ্যাৰ যেটো কালেকশন হ'ব গ্ৰুপ হ'ব যেটো সংগ্ৰহ হ'ব সেইটোক আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ ঠিক আছে তো আমাৰ নেক্সট কথাটো হৈছে বাস্তৱ সংখ্যা মানে কি পালো আমি যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা লগ হৈ পেলাই যিমান বিলা সংখ্যা পাওঁ সেই গ্ৰুপটোক আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ গতিকে বাস্তৱ সংখ্যা সমান তোমালোকে এইটো সংজ্ঞা বুলি আৰু বেলেগকে মনত ৰাখিব নালাগে বাস্তৱ সংখ্যা সমান কি পৰিমেয় সংখ্যা এনেকে মনত ৰাখিলেও হ'ব পৰিমেয় যোগ অপৰিমেয় সংখ্যা মানে পৰিমেয় সংখ্যাৰ
আৰু অপৰিমেয় সংখ্যাৰ যিমানবিলাক আছে সেই আটাইবোৰ লগ হৈ পেলাই যিটো গ্ৰুপ হ'ব সেইটোকে আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ ঠিক আছে তো এইটো মনত ৰাখিলে হৈ যাব তাৰ মানে আমাৰ এই সংখ্যা ৰেখাত যিমানবিলাক সংখ্যা আছে সেই আটাইবোৰে এটা এটা কি হ'ব তোমাৰ বাস্তৱ সংখ্যা হ'ব কাৰণ সংখ্যা ৰেখাত যিমানবিলাক সংখ্যা আছিলে হয় হি কি হয় পৰিমেয় হয় নহলে হি অপৰিমেয় হয় আকৌ পৰিমেয় অপৰিমেয় গুটেইখিনি সংখ্যাকে আমি একেলগে কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ ঠিক আছে এটা বাস্তৱ সংখ্যাক আমাৰ কি আখৰেৰে লিখে ক্যাপিটেল R এৰে লিখে ঠিক আছে ৰিয়েল নাম্বাৰস বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ সো ক্যাপিটেল R এৰে লিখে আৰু যেহেতু পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুইটা লগ লাগি আমি বাস্তৱ সংখ্যা বুলি কওঁ গতিকে এই সংখ্যা ৰেখাত থকা প্ৰতিটো সংখ্যাই কি হ'ব তোমাৰ একোটা বাস্তৱ সংখ্যা মানে 0 টো এটা কি তোমাৰ বাস্তৱ সংখ্যা হাফও এটা বাস্তৱ সংখ্যা 1 ও এটা বাস্তৱ সংখ্যা যিমান সংখ্যা লিখিবা তুমি লিখিব পাৰা ইয়াত আটাইবোৰ কি বাস্তৱ সংখ্যাই হ'ব বাস্তৱ সংখ্যাৰ ভিতৰতে পৰিব কাৰণ হি হয় পৰিমেয় হ'ব নহলে অপৰিমেয় হ'ব আকৌ দুয়োটা কি লগ লাগিয়ে বাস্তৱ সংখ্যা হয় ঠিক আছে গতিকে এই সংখ্যা ৰেখাত যিমানবিলাক সংখ্যা দেখুৱা হয় হে আটাইবোৰে আসলতে কি হয় একোটা বাস্তৱ সংখ্যা আৰু সেই কাৰণে এই সংখ্যা ৰেখাডালক কেতিয়াবা আমি কি কৰো বাস্তৱ সংখ্যা ৰেখা বুলিও কওঁ ইয়াক আমি আন এটা নাম অৰ্থাৎ বাস্তৱ সংখ্যা ৰেখা বুলিও কওঁ কিয় কাৰণ তাত যিমানবিলাক সংখ্যা দেখুৱা হয় সেইবোৰ একোটা কি বাস্তৱ সংখ্যা ক্লিয়াৰ এতিয়া তোমালোকৰ অনুশীলনী 1.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ প্ৰশ্নকিটা চোৱাচোন কি দিয়া আছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা এক নম্বৰটো কি দিয়া আছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা এটো সত্য নে অসত্য আমি কলো যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা যিমানবিলাক আছে সেইবোৰক একেলগে আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ তাৰ মানে প্ৰতিটো অপৰিমেয় সংখ্যা কিহৰ ভিতৰত আছে বাস্তৱ সংখ্যাৰ ভিতৰত আছে গতিকে এটো কি হ'ব তোমাৰ সত্য ইয়াত তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰিব দিছিলে মানে তুমি যে কৈছা এই উক্তিটো সত্য বুলি কিয় সত্য বুলি কলা হেতু লিখিব দিছে আমি কি লিখিম কাৰণ এই উক্তিটো সত্য কাৰণ যে বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ লগ লাগিয়ে কি হয় তোমাৰ বাস্তৱ সংখ্যাৰ গোটটো গঠন হয় গতিকে প্ৰতিটো অপৰিমেয় সংখ্যাই কি হ'ব একোটা বাস্তৱ সংখ্যা হ'ব নেক্সট 2 নম্বৰটো চোৱা কি দিয়া আছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ যত m এটা স্বাভাৱিক সংখ্যা কৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু ধৰা মই এইটো বিন্দু ধৰিলো এইটো বিন্দু √m আৰ্হিৰ √m মানে 1ক আমি কি লিখিব পাৰো √1 বুলি লিখিব পাৰো হয় কাৰণ কি তোমাৰ চোৱা এইখিনি বস্তু তোমালোকে কনফিউজন নকৰিবা এটো জানাই সাগে তথাপিও মই কৈ দিছো ৰুট চিনটো এইটো চিনে আমাক কি বুজায় ধৰা √x কিবা এটা আছে এই চিনটোৱে আমাক কি বুজায় x টু দি পাৱাৰ হাফ মানে x টু দি পাৱাৰ হাফকে আমি এনেদৰে লিখিব পাৰো এই চিনটোৰ অৰ্থ হৈছে টু দি পাৱাৰ হাফ ঠিক আছে এতিয়া সেই কাৰণে আমি কি লিখিব পাৰো √1ক আমি এনেকেওটো লিখিব পাৰো যে √1 স্কয়াৰ কাৰণ 1 স্কয়াৰ মানেটো 1 এ গতিকে এটো সেম আছে এতিয়া তুমি চোৱা 1 স্কয়াৰ উপৰতো ৰুট এইটো চিনৰ অৰ্থ কি টু দি পাৱাৰ হাফ এইটো কৰিলে তোমাৰ এইটো কেনসেল যাব কি থাকিব 1 টু দি পাৱাৰ 1 মানে 1 তাৰ মানে √1 মানে কিমান 1 এ হয় গতিকে আমি 1ক কি লিখিব পাৰো √1 হিচাপত লিখিব পাৰো টু কেন এইটো বিন্দুক এইটো হিচাপত লিখিব পাৰো এইটো বিন্দুক আমি কেইটামান উদাহৰণ চাইছো যেহেতু কৈছে যে প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ হ'ব 2 to সোয়া 2 টোক আমি √4 বুলি লিখিব পাৰো নে নোৱাৰো পাৰো কাৰণ তোমাৰ √4 যদি হয় 4 √4ক আমি কি লিখিব পাৰো √2 স্কয়াৰ তো 2 স্কয়াৰ হলে এই টু দি পাৱাৰ হাফ তেনেকে আহিব টু দি পাৱাৰ 2 টু কেনসেল যাব থাকিব কি 2 থাকি যাব হয় নে নাই তো 2ক আমি √4 বুলি লিখিব পাৰো তেনেকে 3ক আমি √9 বুলি লিখিব পাৰো হয় কিন্তু এইফালে থকা ধনাত্মক সংখ্যাবিলাক তুমি তেনেকে লিখিলা বাৰু প্ৰতিটো বিন্দুৱে কিন্তু ঋণাত্মক সংখ্যাবিলাকৰটো তেনেকুৱা আমি একো নাপাও কোনো সংখ্যাৰে বৰ্গমূল এটোক আমি বৰ্গমূল বুলি কওঁ 4 ৰ বৰ্গমূল কিমান 2 9 ৰ বৰ্গমূল কিমান 9 ৰ বৰ্গমূল কিমান 3 1 ৰ বৰ্গমূল কিমান 1 ঠিক আছে
তো তেনেকৈ কিন্তু -1 কিবা কোনো সংখ্যাৰে তোমাৰ কি হ'ব বৰ্গমূল -1 নহয় বা -2 নহয় মাইনাছ সংখ্যাৰ তুমি মাইনাছ যিবোৰ ঋণাত্মক অখণ্ড সংখ্যা আছে বা ঋণাত্মক অখণ্ড সংখ্যাবোৰৰ কোনো সংখ্যাৰে হি বৰ্গমূল নহয় গতিকে আমি এইটো ক'ব নোৱাৰো যে যিটো ইয়াতে কথা কৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আধিৰ এই উক্তিটো কি মিছা কাৰণ কি ঋণাত্মক সংখ্যাবোৰক আমি কোনো কি কৰিব নোৱাৰো কোনো ধনাত্মক সংখ্যাৰ আমি বৰ্গমূল হিচাপত লিখিব নোৱাৰো বাস এইখিনি লিখিলে হৈ গ'ল নেক্সট 3 নম্বৰটো চোৱা কি দিয়া আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা প্ৰতিটো বাস্তৱ সংখ্যাই কি কৈছে এটা অপৰিমেয় সংখ্যা বুলি কৈছে এইটো হয় জানো সো বাস্তৱ সংখ্যা কি হয় পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা যিমান বিলাক আছে হেবিলাকক একেলগে আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ সো বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় সংখ্যাও আছে অপৰিমেয় সংখ্যাও আছে গতিকে তুমি প্ৰতিটো বাস্তৱ সংখ্যাই অপৰিমেয় বুলি কেনেকৈ ক'বা তাততো পৰিমেয় সংখ্যাও আছে গতিকে এই উক্তিটো কি হ'ব তোমাৰ অসত্য হ'ব কাৰণ কি দিব পাৰা তুমি যে ধৰা এক্সাম্পল এটা উদাহৰণ এটা দি দিব পাৰা ধৰা উদাহৰণ এক্সাম্পলটো কি দিবা তুমি 4 টো তোমাৰ কি হয় এটা বাস্তৱ সংখ্যা হয় কিন্তু ই কি পৰিমেয় সংখ্যা ইটো অপৰিমেয় সংখ্যা নহয় কিন্তু প্ৰশ্নটোত আমাক কৈছিলে যে প্ৰতিটো বাস্তৱ সংখ্যাই কি হ'ব লাগিব অপৰিমেয় হ'ব লাগিব কিন্তু 4 টো বাস্তৱ সংখ্যা কিন্তু ই পৰিমেয় সংখ্যা ইটো অপৰিমেয় নহয় গতিকে সেই কাৰণে এই উক্তিটো কি তোমাৰ মিছা তোমালোকৰ অনুশীলনী 1.1 আৰু অনুশীলনী 1.2 ত এই যে উক্তিবোৰ দিয়া আছে সত্য অসত্য লিখিব দিছে বা সঁচা মিছা লিখিব দিছে এইবোৰ তোমালোকে ভালদৰে চাবা এইবোৰ এক্সামত আহে 1 মাৰ্ক হিচাপত এইবোৰ খুব ইম্পৰ্টেন্ট ঠিক আছে তো এইখিনি আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 1 সো ছাত্ৰ ছাত্ৰীসকল আমি কি পালো যে অপৰিমেয় সংখ্যাৰ কেইটামান উদাহৰণ আমি চালো উদাহৰণবোৰ কি আছিল √2 √3 √5 পাই এইবোৰ আমাৰ কি অপৰিমেয় সংখ্যাৰ একোটা উদাহৰণ এতিয়া আমি যেতিয়া সংখ্যা ৰেখাডাল আমি আঁকিছিলো তাত আমি পৰিমেয় সংখ্যাবিলাকৰ স্থানবিলাক দেখুৱাই দিছিলো যোৱা ক্লাছতে যেনে 1 2 3 মাজত হাফ থাকে কিবা থাকে এইবোৰ আমি পৰিমেয় সংখ্যাবিলাক দেখুৱাই আছিলো কিন্তু সংখ্যা ৰেখাত অপৰিমেয় সংখ্যা ধৰা √2 আমি যে অলপ আগত উদাহৰণ দিলো যে অপৰিমেয় সংখ্যা হৈছে এটা √2 এতিয়া সংখ্যা ৰেখা এডালত আমি আগতে পৰিমেয় সংখ্যাবিলাক দেখুৱাই আছো এইবোৰ পৰিমেয় সংখ্যা 1 2 3 -1 -2 -3 এইবোৰ পৰিমেয় সংখ্যা হয় নে নাই এতিয়া অপৰিমেয় সংখ্যাবোৰতো এই সংখ্যা ৰেখাতে আছে হয় এতিয়া এই অপৰিমেয় সংখ্যা যেনে √2 তো ইয়াৰে কোনটো স্থানত থাকিব হেতুটো আমি নাজানো গতিকে সেই অপৰিমেয় সংখ্যাবোৰৰ সংখ্যা ৰেখাত কোনটো স্থানত থাকিব তাক আমি কেনেকৈ উলিয়াও তোমালোকে সেই অংক তোমালোকৰ এই অনুশীলনীটোত আছে ঠিক আছে তো সেইটো আমি এতিয়া চাম কেনেদৰে আমি অপৰিমেয় সংখ্যাবিলাকৰ স্থান সংখ্যা ৰেখাত কেনেদৰে আমি নিৰূপণ কৰিব পাৰো যে ধৰা √2 তো এইখিনিত হ'ব ধৰা তো এইটো আমি কেনেকৈ গম পালো যে √2 এইখিনি স্থানত হ'ব এটো কেনেকৈ আমি উলিয়াব পাৰো সেই পদ্ধতিটো আমি চাম সো তোমালোকৰ উদাহৰণ 3 ত প্ৰথম প্ৰশ্নটো কি দিয়া আছে যে সংখ্যা ৰেখাত √2 ৰ অৱস্থান নিৰ্ণয় কৰা ঠিক আছে √2 হৈছে এটা অপৰিমেয় সংখ্যা ৰেখাত তাৰ স্থানটো নিৰ্ণয় কৰিব লাগিব এতিয়া আমি এইটো কেনেদৰে কৰিম হেতু তোমালোকে চাই যাবা সো আমি প্ৰথম কি ধৰি লম যে ধৰা হল OABC এটা বৰ্গ যাৰ প্ৰতিটো বাহুৰ দিক কি 1 একক মানে প্ৰতিটো বাহুৰ দিক কি 1 একক ই 1 সেন্টিমিটাৰো হ'ব পাৰে 1 মিটাৰো হ'ব পাৰে আমি মুঠতে 1 একক বুলি ধৰিছো এইটো যদি 1 একক এইটো 1 একক এইটো 1 একক এইটো 1 একক আমি জানো এই বৰ্গৰ চাৰিওটা বাহুৰ দিক কি হয় সমান হয় ঠিক আছে এতিয়া ধৰা আমি কি কৰিলো OB জইন কৰি দিলো OB ডালক আমি কি বুলি কওঁ বৰ্গৰ কি বুলি কওঁ এডালক আমি কৰ্ণ বুলি কওঁ হয় সো কি লিখিছো আমি এতিয়া OB হল বৰ্গৰ কৰ্ণ ঠিক আছে এতিয়া বৰ্গৰ কি হয় প্ৰতিটো কোণে কি হয় এটা 90 ডিগ্ৰী হয় তাৰ মানে এই ত্ৰিভুজটো এইটো 90 ডিগ্ৰী তাৰ মানে এইটো যদি 90 ডিগ্ৰী হয় তেতিয়া হলে ত্ৰিভুজ OAB এই ত্ৰিভুজটো কি এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত আমি কি উপপাদ্য ব্যৱহাৰ কৰিব পাৰো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো ঠিক আছে ত্ৰিভুজ OAB সমকোণী ত্ৰিভুজ সমকোণী হয় নে নাই সমকোণী এতেকে
পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ কি হয় অতিভুজডাল সমকোণী ত্ৰিভুজৰ এইটো হ'ল অতিভুজ অতিভুজ মানে আটাইতকৈ দীঘল বাহু যিটো এইটো হ'ল আটাইতকৈ দীঘল বাহু এইডাল আৰু এইডালৰ তুলনাত তো সেই আটাইতকৈ দীঘল বাহুডাল মানে অতিভুজৰ বৰ্গ অতিভুজ হ'ব OB হয়নে নাই OB তাৰ বৰ্গ কাৰ সমান হয় এইটো বাহু আৰু এইটো বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় ঠিক আছে বৰ্গ কৰি তাৰ যোগফলৰ সমান হয় এইটো হৈছে তোমাৰ পাইথাগোৰাছৰ উপপাদ্য ঠিক আছে এতিয়া ইয়াতে আমি OB ৰ মান জানো নেকি OB ৰ মানটো নাজানো কিন্তু ইয়াৰে মান জানো O এৰ মান 1 AB ৰ মানো 1 হয় তো সেইটো আমি বহুৱাই দিম O এৰ মান কিমান 1 1 স্কয়াৰ প্লাস 1 স্কয়াৰ হয় তো এইখিনি আমি কিমান পাম 1 স্কয়াৰ প্লাস 1 স্কয়াৰ 1 প্লাস 1 হ'ব তাৰ মানে 2 গতিকে আমাৰ OB যদি পাওঁ এটো হল OB স্কয়াৰ পালো 2 যদি OB লিখো তেতিয়া হলে কি OB ৰ মান কিমান √2 একক তাৰ মানে OB ৰ মান কিমান √2 ঠিক আছে আমি এইটো অপৰিমেয় সংখ্যাই বহুৱাব খোজা নাছিলো জানো সংখ্যা ৰেখাত তো আমি গম পালো যে এইডাল ৰেখাৰ দিশ OB ৰেখাখণ্ডডালৰ দিশ কিমান √2 একক ঠিক আছে আমি একচুয়ালি এটো কিয় উলাই লৈছো যে আমি এই বৰ্গটো বা এই বাহুডাল জিডালৰ দিশ কিমান √2 একক হেতু আমি ব্যৱহাৰ কৰিম হেতুৰ কাৰণে আমি প্ৰথমতে এনেকুৱা এডাল বাহু উলিয়াই ললো যাৰ কি হয় দিশ তোমাৰ √2 একক হয় এই বাহুডাল ব্যৱহাৰ কৰি এতিয়া আমি সংখ্যা ৰেখাত উপস্থাপন কৰিম এইটোই পদ্ধতি তোমালোকৰ অপৰিমেয় সংখ্যা এটা সংখ্যা ৰেখাত তাৰ স্থান নিৰ্ণয় কৰাৰ ঠিক আছে সো এতিয়া আমি কি কৰিছে হেতু ভালদৰে মন কৰা ঠিক আছে এতিয়া এই যেটো বৰ্গ আছিল OABC বৰ্গটো ধৰা তুমি ডাঙি লৈছা ডাঙি লৈ পেলাই কি কৰিছা এইডাল হল তোমাৰ সংখ্যা ৰেখাডালত আনি তুমি বহুৱাই দিছা এতিয়া বহুৱাই তুমি এনেকে দিছা যাতে ইয়াৰে O বিন্দুটো আহি পেলাই সংখ্যা ৰেখাৰ যেটো মাজৰ বিন্দু মানে 0 থাকে 0 থাকে সেইটো বিন্দুৰ লগত O বিন্দুটো মিলি যায় সো বৰ্গটো আমি এনেকে বহুৱাইছো যাতে ইয়াৰে O বিন্দুটোৱে তোমাৰ মূল বিন্দু অৰ্থাৎ 0ত পৰে ঠিক আছে তেনেকে আমি বহুৱাই লৈছো হেতুই লিখিছো এতিয়া OABC বৰ্গ সংখ্যা ৰেখাৰ ওপৰত এনেদৰে বহুৱা হল যাতে O বিন্দু সংখ্যা ৰেখাৰ মূল বিন্দুৰ হৈতে কি হৈ যায় একে হৈ যায় ঠিক আছে এতিয়া কি কৰিম আমি সোৱা OB ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য কিমান √2 একক হয় আমাক লাগে পৰিমেয় সংখ্যা কোনটোৰ অপৰিমেয় সংখ্যা √2ৰ অৱস্থান আমি সংখ্যা ৰেখাত উলিয়াব লাগে সো ইয়ালৈকে অহাৰ পিছত বাকিখিনি একেবাৰে সহজ যে কি কৰিম আমি কম্পাস এডাল লম লৈ পেলাই কি কৰিম O বিন্দুত এটা কম্পাসৰ মূৰ থম O বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিম এটা কম্পাসৰ মূৰ থৈ ইমান সমান কৰি আমি লৈ লম এনেকে কম্পাসডাল এনেকে লৈ লম OB ৰ সমান ব্যাসাৰ্ধ লৈছো OB ৰ সমান ব্যাসাৰ্ধ লৈ পেলাই আমি কি কৰিম এনেকে এডাল বৃত্তচাপ আঁকিম এনেকে ঠিক আছে এই বৃত্তচাপটো আঁকিছো কাৰ সমান ব্যাসাৰ্ধ লৈ OB ৰ সমান ব্যাসাৰ্ধ লৈ সো যেতিয়া তুমি বৃত্তচাপ অঙ্কন কৰিছা ই আহি কোত কাটিছে এইটো বিন্দুত কাটিছে তোমাৰ ধৰা এইখিনি বিন্দুত কাটিছে ঠিক আছে তো যেটো বিন্দুত কাটিছে সেইটো বিন্দুৰ নাম ধৰা মই দিলু P ঠিক আছে আমি কি কৰিলু যে বৰ্গটো প্ৰথম আনি এনেদৰে বহুৱাই দিলু যাতে বৰ্গটোৰ O বিন্দুটো সংখ্যা ৰেখাৰ মূল বিন্দু অৰ্থাৎ 0ৰ লগত একে হয় তাৰ পিছত যেহেতু আমি জানো যে OB ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য আমি কিমান উলিয়াই লৈছিলো √2 একক এতিয়া সেই OB ৰ সমান ব্যাসাৰ্ধ আমি এনেকে কম্পাসৰ এটা মূৰ ইয়াতে বহুৱাম কম্পাসৰ আন এটা মূৰ B বিন্দুত বহুৱাম বহাই পেলাই কম্পাসডাল ঘূৰাই দিম এনেকে এটা বৃত্তচাপ আঁকিম আকতে ই নিশ্চয় ইয়াতে ৰেখাডালত কটাকটি কৰিব কোনবা এটা স্থানত যেটো স্থানত কটাকটি কৰিব সেই বিন্দুটোৰ নাম দিলু মই P ঠিক আছে তো সেই P বিন্দুটোৱে হ'ব আসলতে কাৰ স্থান √2 অপৰিমেয় সংখ্যাটোৰ স্থান আসলতে এইটো P বিন্দুটোৱে হ'ল √2 ঠিক আছে সো সেইখিনি কথা আমি ইয়াতে লিখিব লাগিব এতিয়া সো আমি কি লিখিম যে এতিয়া O বিন্দুক কেন্দ্ৰ কৰি আমি প্ৰথম বৰ্গটো বহুৱাই ললো তাৰ পিছত সেইখিনি কথাকে আমি লিখিছো এতিয়া O বিন্দুক কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অকাত কি কৰিলে সংখ্যা ৰেখা P বিন্দুত কাটিছে সেই P বিন্দুটোৱে হ'ল √2ৰ সংখ্যা ৰেখাত অৱস্থান বাস তোমাক হেতুই উলাব দিছিলে সংখ্যা ৰেখাত √2ৰ অৱস্থান নিৰ্ণয় কৰিব দিছিলে
সো এই অঙ্কটোৰ পদ্ধতিটো এইটো ঠিক আছে সো পদ্ধতিটো তোমালোকে বুজিবলগীয়া কথাটো কি এইখিনিত তোমালোকৰ হয়তো এনেকুৱা লাগিব পাৰে আমি কেনেকৈ জানিম যে আমি বৰ্গৰ পৰা আৰম্ভ কৰিম ইয়াৰ মেইন বস্তুটো এইটো যে আমি সংখ্যা ৰেখাত যেতিয়া এটা অপৰিমেয় সংখ্যা বহুৱাব চেষ্টা কৰোঁ মানে অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া আমি ফাৰ্স্ট কাম কি কৰোঁ এনেকুৱা এডাল তুমি ৰেখা উলিয়াই ল'ব লাগিব যিকোনো এডাল ৰেখা যাৰ দৈৰ্ঘ্য সেই অপৰিমেয় সংখ্যাটোৰ সৈতে একে হয় যদি তুমি √3 উলিয়াব খোজা তেতিয়া হলে এডাল ৰেখা তুমি এনেকুৱা উলিয়াই ল'ব লাগিব যাৰ দৈৰ্ঘ্য কি √3 একক হয় তাৰ পিছত সেই ৰেখাডালৰ সহযোগত বা সহায়ত আমি কি কৰিম এটা বৃত্তচাপ আঁকি দিম সেইটোৱে যিটো বিন্দুত সংখ্যা ৰেখাত আঁকিব সেইটোৱে হ'ব আমাৰ কি কাটিব সেইটোৱে হ'ব আমাৰ √3 অৱস্থান আমাৰ পদ্ধতিটো একদম সহজ আৰু সংক্ষেপত এইটোৱে কি বুজিব লাগে যে আমি প্ৰথম যিটো আমাক অপৰিমেয় সংখ্যা উলিয়াব দিব সেই অপৰিমেয় সংখ্যাটোৰ সমান এডাল আমি কি কৰিব লাগিব ৰেখা উলিয়াই ল'ব লাগিব এতিয়া সেই ৰেখাডাল তুমি হে বুলি স্কেল এডাল লৈ তুমি এনেকৈ আঁকিব নোৱাৰা তাৰ কিছুমান এতিয়া আমি ৰুটটো যেতিয়া উলিয়াব খুজিছো ৰুটটোৰ ক্ষেত্ৰত আমি কেনেকৈ উলিয়াই লৈছো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পেলাই এইটো এটা বুদ্ধি কেনেদৰে তুমি ৰুটটো এককৰ এডাল ৰেখা উলিয়াই ল'ব পাৰা এতিয়া তোমালোকৰ কিতাপত যিগেটা তোমাক দিয়া আছে √2 √3 সেইগেটাই তোমালোকৰ এক্সামত আহিব ক্লিয়াৰ এতিয়া ইয়াত এটা মন কৰিবলগীয়া কথা যে তুমি √2 পালো ঠিক এতিয়া তোমাক যদি মই কওঁ √3 ৰ অৱস্থান নিৰ্ণয় কৰা মানে √3 উলিয়াব দিছো ঠিক আছে তো √3 ৰ যদি তুমি অৱস্থানটো উলিয়াব লাগে তেতিয়া হলে তুমি √2 ৰ অৱস্থানটো আগতীয়াকৈ জানিব লাগিব এইটো এটা নিয়ম মানে তুমি √2 ৰ অৱস্থানটো জানিলেহে তুমি √3 ৰ অৱস্থানটো এই পদ্ধতিৰে উলিয়াব পাৰিবা ঠিক আছে এনেটো √3 ৰ মানটো আমি জানো কিমান হয় হেতু আমি ক্যালকুলেটৰ বা ইউজ কৰি পেলাই আমি গম পাই যাও হয় তাৰ মানটো আমি জানো কিন্তু তুমি যদি এই পদ্ধতিটোৰে মানে যত আমি কম্পাস ব্যৱহাৰ কৰি তাৰ অৱস্থান নিৰ্ণয় কৰো সেই পদ্ধতিটোৰে যদি তুমি √3 ৰ অৱস্থান সংখ্যা ৰেখাত নিৰ্ণয় কৰিব লাগে তেতিয়া হলে তুমি প্ৰথম √3 জানিবলে √2 জানিব লাগিব সো আমি ডাঙৰটো জনাৰ আগত তাৰ আগৰ সৰুটো আমি জানি ল'ব লাগিব এতিয়া আমি √3 টো যেতিয়া আমি অংকটো কৰিম তুমি বুজি পাই যাবা ঠিক আছে তো উদাহৰণ 4 টো তোমালোকৰ কি দিয়া আছে সংখ্যা ৰেখাত √3 ৰ অৱস্থান নিৰ্ণয় কৰা এতিয়া এইটো কেনেকৈ কৰিম আমি সোৱা √3 ৰ অৱস্থান নিৰ্ণয় কৰিবলৈকে আমি কলো যে আমি √2 ৰ অৱস্থান নিৰ্ণয় কৰিব লাগিব ক্লিয়াৰ আৰু √2 ৰ অৱস্থান আমি এই চিত্ৰটোৰ সহায়ত আমি কৰিছিলো হয় এইখিনি কাম আমি কৰি ললো প্ৰথম বৰ্গ আঁকিলো তাৰ পিছত এটো বহুৱাই দি পেলাই এইখিনি কৰিলো হল √2 ৰ অৱস্থানটো আমি ইয়ালৈকে পালো সেইখিনি আৰু ইয়াতে তোমাক কৰি নেদেখুৱাও সেম টু সেম এইমাত্ৰ যেটো কৰিলো যে √2 ৰ অৱস্থানটো আমি তেনেদৰে উলিয়াই ললো ঠিক আছে তাৰ পিছৰখিনি তুমি কৰিব লাগিব মানে যদি তোমাক √3 ৰ অৱস্থান নিৰ্ণয় কৰিব দিয়ে পৰীক্ষাত তেতিয়া তুমি প্ৰথমে এইমাত্ৰ যে √2 ৰ খিনি কৰিলো সেইখিনি লৈকে তুমি সেম টু সেম কৰিব লাগিব তাৰ পিছৰখিনি মই কৈ আছো সেইখিনি কৰাৰ পিছত এইখিনি লিখিব লাগিব √3 ৰ কাৰণে ঠিক আছে এতিয়া কি কৰিছে সোৱা √2 লৈকে উলোৱাৰ পিছত আমি কি কৰিম এতিয়া OB ৰেখাখণ্ডৰ ওপৰত মানে কোনডালৰ ওপৰত OB ৰ ওপৰত এইডালৰ ওপৰত কি কৰিছে এক একক দৈৰ্ঘ্যৰ মানে এইবোৰ যে আছিল এক একক আছিল নহয় এই দুডাল তো হেনেকুৱা এক একক দৈৰ্ঘ্যৰ BD লম্ব অঙ্কন কৰা হ'ল ঠিক আছে তো আমাৰ এই দুডালৰ প্ৰয়োজন নাই এতিয়া তো আমি এই দুডাল মুছি দিলো এই ৰেখাখণ্ডডালৰ ওপৰত কি লম্ব আঁকিব দিছে তোমাক লম্ব মানে কিমান 90 ডিগ্ৰী হোৱাকে তোমাক কি আঁকিব দিছে BD এডাল লম্ব আঁকিব দিছে এইটো তাৰ মানে কি 90 ডিগ্ৰী আমি এইডাল কি কৰিলো নিজে আঁকি লৈছো এডাল লম্ব আঁকিছো যাতে এইটো কোণ কি 90 ডিগ্ৰী হয় নামটো কি BD কাৰ ওপৰত আঁকিছো OB ৰ ওপৰত আঁকিছো আৰু ইয়াৰ দৈৰ্ঘ্য কিমান বুলি কৈছে BD ডালৰ 1 একক ঠিক আছে OB ৰ দৈৰ্ঘ্য কিমান √2 ঠিক আছে তো আমি কিয় 1 একক দৈৰ্ঘ্য লৈছো কিয় ইয়াৰ ওপৰত লম্ব লৈছো সোৱা লম্ব লৈছো কিহৰ কাৰণ এতিয়া আমি এডাল জয়েন কৰি দিম ঠিক আছে লম্ব এই কাৰণে লৈছো যে লম্ব লোৱাৰ লগে লগে এই যেটো ত্ৰিভুজ এই ত্ৰিভুজটো হৈ গল সমকোণী ত্ৰিভুজ আৰু অলপ আগত √2 কৰতে দেখিছো যে সমকোণী ত্ৰিভুজত আমি কি কৰো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি যিডাল আটাইতকৈ দীঘল থাকে ইয়াৰে ক্ষেত্ৰত এইডাল বাহুৰ দিঘ আমি উলিয়াই ল'ব পাৰিম ঠিক আছে মানে OD ৰ দৈৰ্ঘ্য আমি উলিয়াই ল'ব পাৰিম ক্লিয়াৰ এতিয়া OD ৰ দৈৰ্ঘ্য উলিয়াই ল'ব পাৰিম এই BD ডালৰ কিয় আমি 1
একক ল'লোঁ 2 এককো ল'ব পাৰিলোঁ হয় এইটোতো আমি ধৰিহে লৈছোঁ কিয় 1 একক আমি আঁকিছোঁ সো √2 আৰু 1 থাকিলে এই দুটা বাহুত যেতিয়া আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিম এইডালৰ মান আহিব √3 ঠিক আছে আৰু যেটো আমাক লাগে এইটোৱে হৈছে তোমালোকৰ ট্ৰিক্স এইখিনি জানিলেই হ'ল যেতিয়া তুমি কিবা এটা সংখ্যা যেতিয়া তোমাক কিবা এটা অপৰিমেয় সংখ্যা 4 সাপোজ √5 তোমাক বহুৱাব দিছে ঠিক আছে যেতিয়া তোমাক √5 বহুৱাব দিব তেতিয়া আমি কি কৰিম √3 তাৰ পিছত √4 তাৰ পৰা তুমি √5 লৈকে যাব লাগিব বা তোমাক √6 বহুৱাব দিছে তেতিয়া তুমি কি কৰিবা √5 ধৰা এডাল বাহু আছিল √5 এডাল আছিল তাৰ পৰা আমি কি কৰিম এডাল 1 একক দৈৰ্ঘ্যৰ এনেকৈ লম্ব আঁকি দিম আঁকি পেলাই এডাল আঁকি দিম তেতিয়া কি হৈ যাব এইটো হল 1 একক দৈৰ্ঘ্য √5 আৰু 1 পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে এইটো পাই যাম √6 ক্লিয়াৰ এইটোৱে ট্ৰিক্স এডাল এডালকে আমি বঢ়াই গৈ থাকিম 1 একক দৈৰ্ঘ্যৰ লম্ব এডাল দি পেলাই গৈ থাকিম যেনেকৈ ইয়াতে আমি √2 এডাল পাইছিলোঁ তাৰ ওপৰত 1 একক দৈৰ্ঘ্য দি দিছোঁ এতিয়া এডাল √3 হ'ব হয়নে তো ইয়াৰ পিছত যদি √4 উলিয়াব লাগে তেতিয়া আমি কি কৰিম ইয়াৰে ওপৰত আকৌ এডাল এনেকৈ লম্ব টানি দিম দি এইটো ত্ৰিভুজৰ কথা কৰিম বুজিছা √5 লৈকে এইফালে লম্ব টানিম তেনেকৈ ঘূৰি থাকিব ক্লিয়াৰ তো সেই কাৰণে আমি কৈছোঁ যে আমি √5 জানিবলৈ √6 জানিবলৈ √5 জানিব লাগিব √7 জানিবলৈ √6 জানিব লাগিব ক্লিয়াৰ সো এতিয়া সমকোণী ত্ৰিভুজ OBD এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ সেইটো ত্ৰিভুজত কি হ'ব পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে আমি কি পাম যে আটাইতকৈ দীঘল বাহু অতিভুজ OD স্কয়াৰ ইকুৱেলছ টু বাকি দুটা বাহুৰ স্কয়াৰৰ যোগফলৰ সমান OB স্কয়াৰ আৰু BD স্কয়াৰ এইটো হল পাইথাগোৰাছৰ উপপাদ্য এতিয়া আমি OD ৰ মান নাজানো OD স্কয়াৰৰ মান আমি নাজানো এই দুটাৰ জানো OB ৰ মান হৈছে √2 স্কয়াৰ আৰু BD ৰ মান হৈছে 1 ওপৰত স্কয়াৰ তো এইটো যেতিয়া কৰিবা √2 যেতিয়া স্কয়াৰ কৰিবা আমি কলো স্কয়াৰ কৰি দিলে ৰুট চিনটো কি হৈ যায় গুচি যায় তো কি হ'ব 2 + 1 কিমান পালো 3 এইটো পালা তুমি OD স্কয়াৰৰ মান 3 গতিকে OD ৰ মান কিমান হ'ব √3 একক ঠিক আছে √3 একক এইখিনি তুমি পাই গলা ক্লিয়াৰ তাৰ মানে আমাৰ OD বাহুডালৰ দিক কিমান √3 একক এতিয়া যেতিয়া তুমি বাহুডাল আমি পাই যাও তাৰ পিছত কি কৰো O বিন্দুক কেন্দ্ৰ কৰি আমি এনেকৈ কম্পাসডাল বহুৱাই লম লৈ এনেকৈ বৃত্তচাপ আঁকিম য'ত কাটিব হেতুৱে কি হৈ যাব তোমাৰ √3 ৰ অৱস্থান ক্লিয়াৰ সেইখিনিয়ে খালি আমি ৰেখাডাললৈকে উলিয়াই ল'ব লাগে এতিয়া লিখাখিনি আমাৰ সেম হ'ব এই আগৰটোৰ দৰে এতিয়া O বিন্দুক কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধ লিখিছিলো এবাৰ কিহৰ সমান ব্যাসাৰ্ধ OD ৰ সমান ইয়াৰ পৰা ইয়ালৈকে তাৰ মানে এইটো কি হ'ব OD ৰ সমান ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ আঁকিলে সেই বৃত্তচাপে সংখ্যা ৰেখা কি বিন্দুত কাটিছিল আগতে P বিন্দুত তো ইয়াৰ পৰা যদি আমি বৃত্তচাপ আঁকো ধৰা ইফালে ইমান মানত কাটিব আৰু ঠিক আছে বাহিৰ হৈ গল ইফালে মোৰ ছবিটো নাতে তো য'ত কাটিব সেইটো বিন্দুত P বিন্দুটো ধৰা আমি লিখি দিলো R বিন্দুত কাটিছে তো R বিন্দুটোৱে কি কৰিব তোমাৰ √3 ৰ সংখ্যা ৰেখাত কি কৰিব অৱস্থান দেখুৱাব ছবিটোৰ মোৰ অলপমান হেইফালে নাতিলে হেখিনি তোমালোকে মই মোৰ বোধৰে তুমি বুজি পাইছা তোমালোকে তো এইখিনি হল √3 ৰ অৱস্থান কেনেকৈ নিৰ্ণয় কৰে সেই পদ্ধতিটো তো এতিয়া তোমালোকে মই ভাবো যদি অপৰিমেয় সংখ্যাৰ অৱস্থান নিৰ্ণয় কৰিব দিয়ে সংখ্যা ৰেখাত তোমালোকে পাৰিবা পদ্ধতি এটাই কেৱল প্ৰথম কামটো হল এডাল ৰেখা আমি উলিয়াই ল'ব লাগে যাৰ দিশ সেই পৰিমেয় সংখ্যাটোৰ দৰে একে আৰু কেনেকৈ উলিয়াও গমে পাইছা √2 হল আমি বৰ্গ আঁকি উলিয়াই লওঁ তাৰ পিছত যেতিয়া যিমানে বঢ়াই যাম আমি এডাল ৰেখা এনেকৈ আমি লম্ব আঁকি গৈ থাকিম আঁকি গলে হেতু পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি দিলে সেই নতুন ৰেখাডাল অৰ্থাৎ দীঘল ৰেখাডালৰ দিশ হেতু পাই যাম তাৰ পিছত আমি বৃত্তচাপ আঁকি দিলে আমি বিন্দুটো পাই যাম ক্লিয়াৰ এইখিনি আছিল তোমালোকৰ অপৰিমেয় সংখ্যা ৰেখাত অৱস্থান নিৰ্ণয় কৰা ঠিক আছে এতিয়া অনুশীলনী 1.2 ৰ কোৱেশ্চন নম্বৰ 3 টো তোমালোকক কি দিয়া আছে সংখ্যা ৰেখাত কিদৰে √5 সূচিত কৰিব পাৰি √5 টো তোমাক আঁকিব দিছে নকৰা আমি √2 চালো √3 চালো ঠিক আছে √2 ৰ পৰা √3 যাওতে আমি √2 ৰ ওপৰত আকৌ কি দিছিলো আমি এডাল লম্ব অংকন কৰিছিলো এতিয়া তাৰ মানে আমি √3 জানিবলৈ √2 লাগিছিল √5 জানিবলৈ আমাক কি লাগিব √4 লাগিব ক্লিয়াৰ এতিয়া ধৰা এডাল সংখ্যা ৰেখা তোমাৰ আমি অংকন কৰিছো 1
2 এইফালে -1 -2 এইফালে গৈ আছে ঠিক আছে আমি কি কৰিম ধৰা হল আমি কি কৰিম যে সংখ্যা ৰেখাত তোৰ ওপৰত A B লম্ব টনা হল যত AB সমান 1 একক ঠিক আছে ইয়াৰে আগৰটোত আমি কি কৰিছিলো ৰুটটোৰ ওপৰত ৰুটটো যিডাল ৰেখা আছিল তাৰ ওপৰত 1 একক লম্ব এডাল আঁকিছিলো কিন্তু ইয়াতে আমি কিহৰ ওপৰত লম্ব এডাল আঁকিছো তোৰ ওপৰত আমি এডাল 1 একক দৈৰ্ঘ্যৰ কি কৰিছো লম্ব আঁকিছো যাৰ নাম দিছো AB ক্লিয়াৰ কিয় তোৰ ওপৰত আঁকিলো সো √5 জানিবলে আমি √4 জানিব লাগিব আমাৰ নিয়মটো মতে √3 জানিবলে √2 লাগে √5 জানিবলে √4 ৰ পৰা আমি যাব লাগিব হয়নে তো √4 মানে আকৌ কি 2 হয় এতিয়া তোৰ স্থানটো আমি জানোৱে তোৰ স্থান হল এইটো তো তাৰ ওপৰত আমি কি কৰিছো এটা 1 একক দৈৰ্ঘ্যৰ লম্ব আঁকিছো ক্লিয়াৰ এতিয়া লম্ব আঁকিলো তো এইডাল জয়েন কৰি দিলো এতিয়া এইটো হৈ গল এটা কি সমকোণী ত্ৰিভুজ OAB তোৰ নাম OAB হৈছে এটা সমকোণী ত্ৰিভুজ এতিয়া তো আমি কি লিখিম এতিয়া সমকোণী ত্ৰিভুজ OAB তাত আমি কি ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য মানে ডাঙৰ বাহুডাল OB square equals to AB square plus OA square AB square এইখিনি মানে কিমান √4 হয়নে নাই বা 2 একক √4 একক বা 2 একক OA মানে হৈছে 2 স্কয়ার আৰু AB মানে হৈছে 1 তো এটো 4 plus 1 equals to 5 তো আমি OB square পালো কিমান 5 তো OB সমান কিমান হ'ব √5 ক্লিয়াৰ √5 এতিয়া √5 এককৰ যেহেতু আমি √5 একক দৈৰ্ঘ্যৰ কি পাই গলো আমি এডাল ৰেখা পাই গলো √5 দৈৰ্ঘ্যৰ এককডাল ৰেখাডাল হৈছে এইডাল OB তাৰ পিছৰ কামখিনি কি আছিল যে O বিন্দুক কেন্দ্ৰ কৰি কম্পাসডাল এনেকে লম OB ৰ সমান ব্যাসাৰ্ধ লৈ কম্পাসডাল কি কৰিম এনেকে আমি ঘূৰাই দিম তো কম্পাসডাল ঘূৰাওতে ধৰা ইমান মানত আহি তোমাৰ কি হল সংখ্যা ৰেখাডালক সেট কৰিলে ঠিক আছে ধৰা এইটো বিন্দুত সেট কৰিলে হেতৰ নাম দিলু মই R ক্লিয়াৰ তো আমি লিখাখিনি কেনেকে লিখিম সো আমি কি লিখিম যে এতিয়া O বিন্দুক কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ আঁকিলে সেই বৃত্তচাপে সংখ্যা ৰেখা কি বিন্দুত কাটিছে R বিন্দুত কাটিছে আৰু R বিন্দুটোৱে হ'ব কি তোমাৰ √5 সংখ্যাটোৰ অপৰিমেয় সংখ্যাটোৰ সংখ্যা ৰেখাত অৱস্থান ক্লিয়াৰ তো আমি এনেদৰে অপৰিমেয় সংখ্যাবোৰ সংখ্যা ৰেখাত অৱস্থান নিৰ্ণয় কৰো ঠিক আছে ক্লিয়াৰ অনুশীলনী 1.2 তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো ৰৈ গৈছিলে 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে সকলো ধনাত্মক অখণ্ড সংখ্যা কোনবোৰ তোমাৰ 1 2 3 4 5 6 এইবোৰ সব কি তোমাৰ ধনাত্মক অখণ্ড সংখ্যা তো এই আটাইবোৰৰে বৰ্গমূল অপৰিমেয় নেকি সুধিছে মানে 1 ৰ বৰ্গমূল কিমান √1 মানে তো 1 এইটো কি হয় তোমাৰ পৰিমেয় হৈ গল 2 ৰ বৰ্গমূল কিমান √2 তো কি তোমাৰ অপৰিমেয় হয় নে নাই অপৰিমেয় আকৌ √3 ৰ বৰ্গমূল কিমান √3 এইটো কি তোমাৰ অপৰিমেয় 4 ৰ বৰ্গমূল কিমান √4 মানে 2 এইটো তো তোমাৰ কি পৰিমেয় কিন্তু তোমাক প্ৰশ্নত কি দিছে যে প্ৰতি সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে তোমাক সুধিছে যে প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাৰে বৰ্গমূলবোৰ কি অপৰিমেয় নেকি নহয় কাৰণ এইটো পৰিমেয় মাজতে অপৰিমেয়ও পাইছা দুটা তো হয় হি পৰিমেয় হ'ব অপৰিমেয় হ'ব গতিকে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা এইটো উদাহৰণ এইটো এটা সংখ্যা 4 হৈছে এটা সংখ্যা যাৰ ধনাত্মক অখণ্ড সংখ্যা যাৰ বৰ্গমূল কি এটা পৰিমেয় সংখ্যা এইটো উদাহৰণ দি দিলে হৈ গল
ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আমি আজিৰ ভিডিঅ'টি তোমালোকৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ অনুশীলনী 1.2 আলোচনা কৰিছোঁ তাত আমি আটাইবোৰ উদাহৰণৰ লগতে তোমালোকৰ অনুশীলনী যিখিনি প্ৰশ্ন দিয়া আছে আটাইকেইটা ইয়াতে সমাধান কৰি দিয়া হৈছে তোমালোকে যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ সাবস্ক্ৰাইব কৰি ল'বা যাতে নতুন ভিডিঅ' দিলে তোমালোকে নটিফিকেশ্যন পোৱা যদি তোমালোকৰ ভিডিঅ'বোৰ চাই সহায় হৈছে তোমালোকে বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টি যেন তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰা ধন্যবাদ